welcome back to my YouTube channel. Etia moi goi asu Hunapurole. Aji dekhwa moi Hunapurole ki korim kenekoi goi tatte ki hobo asale geta to dekhi apnaloke gome paise moi asalote eta photoshoot koribor karone goi asu aru mur logot ase Maina aru Pranav moi hiot duitake dekhwam heya Hi everyone ki khobor ami aji bahut gorom jodiu bhalu lagise ami bahut dinor murat bak log paisu noba so goi asu shoot etar karone so hopefully bhal leibo sai thakibo বেছি দূৰ নাই আমি আৰু পাইছো বহুত ধুনীয়া লাগিছে হসাকে আমি আহি লোকেশন পালোহি এটু হৈছে লোকেশন কিন্তু আমি অকমান ডিসঅ্যাপয়েন্টেড কাৰণ আমি ভবা নিচিনা নহলে নদীখন পুৰা পানী বাঢ়ি গল গটিকে ইয়াত বহুত পাথৰ আছিলে হেবোৰ নোহোৱা হৈ থাকিলে গটিকে এনেকৈ আমি কৰিব লাগিব ইয়াৰ চলাচলে আমি যেটো লোকেশনলৈ যাম হেতু ভাল হ'ব আমি এতিয়া আহি এটা সোনাপুৰ এটা লোকেশন পালোহি লোকেশনটো হৈছে কি না জৰ্জিছ ৰিট্ৰিক আমি তাত আহি পালোহি এটা ইকো কেম্প হয় বিৰাটেই ধুনীয়া মই দেখুৱাম কিন্তু আমি হয়তো দেখুৱাইছো আমি এতিয়া সোমাই আহিছো যত আমি খানা খাবলৈ বহিছো এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট বুলি ক'ব লাগিব আমাৰ তাত বহি আছে Pranav aru Maina so eta costume amar hoy gol eta costume shoot amar hoy gol to next aru ase eta next ami ki pinhim eta already hoy gol ami pinhim eta gown pinham eta like golden hoy wow আৰু এটোত মই ভাবিছো চুলিটো উৎকাল কৰি এৰি দিম আচ্ছা যেটো মেকআপটো নিউড হয় আৰু নিউড মেকআপ ভাল লাগে আজিকালি হেয়াৰ ষ্টাইল বিলাকো ইমান জংগলী মংগলী ভাল নালাগে একদম ক্লিন হলে ভাল লাগে সো তেনেকৈ ভাবিছো কি হয় নাজানো আপোনালোকে চাই থাকক কিন্তু প্ৰথমে আমি খাই লওঁ এটো মোৰ সেকেন্ড লুক সেকেন্ড যেটো কস্টিউমৰ কাৰণে ৰেডি হৈছো তাৰ কাৰণে কিন্তু তাৰ আগতে মই কৈছিলো যে আমি কি খাম দেখুৱাম কিন্তু আমি ইমানে ভোক লাগিলে মানে পাহৰি থাকিলো খালি প্লেট কিখনৰ বাহিৰে আমি পাহৰি থাকিলো আসলতে গটিকে এবাৰলে আমি কি খালো কেনেকৈ খালো হেয়া দেখুৱা নহলে ভৱিষ্যতলে নিশ্চয় দেখুৱাম কৰবাত কিবা তেনেকৈ খালে বা আমি যদি উভতি যাওঁতে কৰবাত সোমা যাতে হলে দেখুৱাম সো এতিয়া খাই আছো নেমু সকলোৱে খাদ্য গ্ৰহণ কৰি আছে আমাৰ এফালটো খালি প্লেট একদম খালি প্লেট এয়া খালি প্লেট খানা ডান এতিয়া মেকআপ টাচআপ হৈ আছিলে মেকআপ টাচআপ হোৱাৰ পাছতে মেকআপ টাচআপ হোৱাৰ পাছতে আমি আমাৰ নেক্সট শ্বুটলৈ যাম এতিয়া আমি গৈ আছোঁ নেক্সট লোকেশ্যন আপোনালোকে ফটোখিনি চাব আৰু লগতে ভিডিঅ'টো চাব কেনেকুৱা পালে জনাব সাংঘাতিক ধুনীয়া এটা জেগা মই আচলতে দেখুৱাই আছোঁ এনেকুৱা ধুনীয়া আমি এই কটেজটোত এখন ৰেষ্টুৰেণ্ট টাইপ আছে আমি তাতে খানা খাইছিলোঁ ইয়াত আমাৰ নেক্সট লোকেশ্যন মানে একেটা জেগায়ে কিন্তু এইখিনিতে আমি শিফট কৰিছোঁ সেই কটেজটোৰ পৰা ওলাই আহি পেলাই আমি বাকী এই ড্ৰেছটোৰ শ্বুটটো ইয়াত কৰিম আৰু মাইনাই দেখিব সম্পূৰ্ণ ড্ৰেছটো কেনেকুৱা লাগিছে কি কৰিছে কাৰণ ড্ৰেছটো যিহেতুকে মাইনাৰ এতিয়া আমি আমাৰ থাৰ্ড লুকটো কৰি আছোঁ এতিয়া এখন শাৰী পিন্ধাই আছে মাইনাই মোক চুলিত বিষাই যায় আমি ইমান সময়ে য'ত ফটোশ্বুট কৰিলোঁ লগতে খানাও খালোঁ এটা খুব ধুনীয়া এনভাইৰনমেণ্ট এখন ইকো পাৰ্ক হয় ন ইকো কেম্প মই তেওঁলোকক এড্ৰেছটো আপোনালোকক কৈ দিবলৈ কৈছোঁ আপোনালোকে শুনি লওক আৰু ডেফিনেটলি আহিব সঁচাকৈ খুবেই ভাল খানা খুব ভাল গৰমে পৰিৱেশন কৰে খাই খুব ভাল লাগে আমি গোটেই টিমটো বিৰাট ছেটিছফাইড চ' মই কৈছোঁ সোণাপুৰৰ দিচাং ৰিজৰ্টখন পাৰ হৈ অলপ দূৰ অহাৰ পাছতেই লেফ্ট ছাইডে এটা ৰাস্তা সোমাই গৈছে সেইফালেদি সোমাই
তেতিয়াহ'লে অকণমান দূৰ অহাৰ পাছতেই তেওঁলোকৰ এই কেম্পটো আছে কেম্পটোৰ নাম কি কথা গোটেই এড্ৰেছটো আপোনালোকক কৈ দিব হয় মই ৰাহুল মই জৰ্জি ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ ইকো কেম্প আপোনালোকে আহিব খানা খাই যাব আৰু ধুনীয়াকৈ আৰু লগতে ফটোশ্বুট কৰিব পাৰিব বিৰাট ধুনীয়া লোকেশ্যন ফটোশ্বুটৰ তেওঁলোকে কিবা এটা চাৰ্জ লয় লগতে তেওঁলোকে এটা ৰুমো প্ৰভাইড কৰে কিন্তু সেই চাৰ্জটো একদমেই মিনিমাম আপোনালোকে ডেফিনেটলি সেইটো বহন কৰিব পাৰিব আৰু আহি খুব ভাল পাব থেংক ইউ ছ' মাছ খুব ভাল লাগিলে আৰু নেক্সট টাইম আমি আহিম চ' আজিলৈ বাই বাই থেংক ইউ আমাৰ আজিৰ শ্বুট ফিনিছ হ'ল আৰু আমি এতিয়া ঘৰৰ অভিমুখে গৈ আছোঁ গুৱাহাটী অভিমুখে সোণাপুৰৰ পৰা গতিকে খুব ভাল লাগিলে আজিৰ দিনটো থেংক ইউ মাইনা থেংক ইউ প্ৰণৱ Thank you so much. Bye bye. বাই বাই তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ বাই বাই